Welcome back to my YouTube channel. আৰু আজি আমাৰ ইয়াতে আছে ফাংচনটো আচলতে আছিল আগতে আছিল দেৱালীত আছিল ফাংচন, কিন্তু আপোনালোকে জানে দেৱালীত বহুত বৰষুণ হ'ল আৰু বৰষুণৰ কাৰণে ফাংচনটো পষ্টপন কৰা হৈ গ'ল। সেইকাৰণে আজি ফাংচনটো আছে আৰু ফাংচনটো কোন আহিব আপোনালোকে সামৰিটো দেখি গমেই পাইছে কোন আহিব। মানে আমি ওলাই আহিছোঁ আমাৰ ঘৰৰ পৰা সুমনৰ ঘৰলৈ। সুমন ইয়াতে আছে, কিন্তু দুৰ্ভাগ্য ভকত সুমনৰ কালি আছে পৰীক্ষা, কিন্তু সুমন যাব নাপাব। সুমন কেনেকুৱা লাগিছে? পৰীক্ষা আছে কালি। কপাল মানে সুমন কালি আজি কালি পৰীক্ষা, আজি ফাংচন চাব যাব নাপাম, বেয়া লাগি গ'ল। তেতিয়াৰ কাৰণে আছে পূৰা ওলাই আহিছোঁ, জোতা মোজা পিন্ধি একবাৰ ফিটিং হৈ কিনে। আমাৰ জোতা নাই অঁ যি কি নহওক আমি এতিয়া যাওঁ। আৰু ইয়াতে পাৰ্কিং কৰা হৈছে, পাৰ্কিং ভিতৰৰ ফালে কৰিব দিয়া নাই, মানে গাড়ী বহুত হৈছে না, সেইকাৰণে ভিতৰৰ ফালে কৰিব দিয়া নাই, ইয়াতে পাৰ্কিং কৰা। এই যিমান দেখিছে এইখিনি জেগা, এইখিনি চব পাৰ্কিঙৰ কাৰণে ৰখা হৈছে। এতিয়া আমি আহি পালোঁ সেইখন তাতে যাই অঁ তাৰ পৰা যাই না, তাৰ পৰা দেখাম এইবাৰ দোকান কিমান আহিছে কিমান অহা নাই। এইখন ষ্টেজ আছে, এইখন বহুত শব্দ হৈ আছে, শুনা নাযায় বোলে ভাল কৰি। এইখন মেলাত আহি গৈছোঁ আমি। এইফালে আছে চাওমিনৰ দোকান আছে, এইফালে বহুত দোকান হৈছে, চাৰিওফালে দোকান চাওমিন আছে আৰু এটা সেইটো দোকান আছে। আৰু এইফালে জিলাপিৰ দোকান আছে, এইফালে এই জিলাপি। আৰু এইবাৰ আমি চাওমিন খাব যাম। চাওমিন আহি গৈছে আমাৰ, নেকি খাব? টেস্টি এইফালে কল্পনা পাটোৱাৰী মেম আহি গ'ল, আহি এনে এইবাৰ বহিব পিছতে মঞ্চত আহিব আৰু গান গাব। আৰু এইফালে এইখন স্ক্ৰীন প্ৰজেক্টৰ পুৰা স্ক্ৰীন দিছে, ইয়াতে টানি মানে সেইটো প্ৰজেক্টৰ। আৰু সেইফালে ষ্টেজ, সেইখন ওপৰত ড্ৰ'ন উৰি আছে, সেইখন চাওক ওপৰত। আৰু এইফালে অনুজাৰ মৌচুমৰ পুৰা ডেন্স চলি আছে ইয়াতে। আমি এতিয়া ফাংচনৰ পৰা আহিলোঁ, ফাংচনৰ ৰেকৰ্ড কৰিব খুজিছিলোঁ, কিন্তু ৰেকৰ্ড কৰা নহ'ল, কাৰণ বহুত ভিৰ আছিল আৰু আমি লগ নাপালোঁ। তো আশা কৰোঁ ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।